আরামে মধুপানে মহামন্ত্র গুঞ্জরে ভ্রমরা প্লাত কুহু কুহু পক্ষীরা হংস কঙ্ক চক্রবাক খৰালি কুৰহাৰ পানী কাক সৰু বৰ চানিয়া অৰাম দাউকেতে জয়বাণী কুৱা 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 হেন শুনি আনু পক্ষী নাদেখো ললিত অগাধ জলৰ মাজে কিৰি ফুৰে মৎস্যৰাজ কৈশপে ভ্ৰময়তাত নিত আৰামে আসম্বাৰ ঘৰিখনে কাম্পে বৃষ ঘনে ঘনে তুৰৰেনো জলত পৰ স্বভাৱে নিৰ্মল জলয়াতি স্বাদ সুশীতল পদ্মগন্ধে সুবাসিত হয় আৰাম সৰোবৰ তীৰে যত বিষয় আছে নানামত সৰ্বকালে ফল পুষ্প পায় কদম্ব বেতখনল ফুলিছে বন্দুলি ভাল অৰাম কেলি কদম বৰশী মানাই ৰাম কুণ্ড কুঞ্জ কুৰুবন শিৰিষ অশোক যত অৰাম স্বৰ্ণ বাগী নাগেশ্বৰ জাতি মালতী পুন্নাগছয় পদ্ম সব প্ৰকাশ হয় অৰাম আমোদ কৰয়ে গন্ধে আতি অৰাম লবংগ মধাই জাল আনুলতা ভাল ভাল সৰোবৰ তীৰে শুভে কৰে এখম্বে আবৃত হৈ সৰোবৰ প্ৰকাশ হয় অৰাম শুনা যেন কথা ইয়াত পৰে এতিয়া আমাক দেখুৱালে তাৰ ওচৰতে এখন ডাঙৰ সৰোবৰ আছে হয়নে এই সৰোবৰখনত এনেকুৱা জল হস্তি মানে বা মৎস্যৰ পৰা আদি কৰি তাত নোহোৱা বস্তু নাই ইমান ধুনীয়া বস্তু আছে এতিয়া আপোনাসকলে দেখকচোন আমাৰ এই 9খন দৰজাই এখন দৰজাই সৰোবৰ এটাত সদায় পানী বৈয়ে আছে নহয় পানী বৈ থকা দৰজাখন যদি আপোনালোকে বন্ধ কৰে সেইখন সৰোবৰ বন্ধ কৰিলে পাৰিব নাই যেনেকৈ আমাৰ চাওকচোন বাৰু শৌচ আৰু পেচাব শৌচ বুলি কোৱা বস্তুটো খুব যদি বেছিকৈ যায় তেতিয়াওতো মানুহ বিপদ আৰু যদি কাৰোবাৰ নোহোৱাকৈ থাকে তেতিয়াও বিপদ নহয় বাৰু আৰু পেচাব যদি বেছি হয় তেতিয়াও বিপদ আৰু বেছি হোৱাৰ লগে লগে বোলে কথা খব নাখায় দে তাক ডায়েবেটিছে পালে আৰু বুলি ক'ব নহয় আৰু যদি নোহোৱাকৈ থাকে তেতিয়াওতো বিপদ তদুপ আমাক দেখুৱালে এই 9খন দৰজাৰ যি আমাৰ দেহ মাৰ্গৰ কাহিনীটোৱে হ'ল বিশ্বৰ কাহিনী এতিয়া এই আজি সেই পৰ্বত বা পাহাৰতে হাজাৰ হাজাৰ হাতী আছে এজনৰ মানে সেইজনে হ'ল গজেন্দ্ৰ তেওঁৰে বতি বংশ বা অনেক হাজাৰ হাজাৰ তেওঁৰ পত্নী পুত্ৰক লৈ আনন্দত খাই বৈ আছে হয় এতিয়া আমাক সেইটো দেখুৱাইছে বিশ্বত দেখুৱালে এটা ডাঙৰ গজেন্দ্ৰ আৰু তেওঁৰ পুত্ৰ পত্নীসকলক লগত লৈ মানে সৰোবৰত জল খায় বা পৰ্বতত গছ গছনি বা ঘাঁহ বন খায় এতিয়া আমাক সেইটোকে দেখুৱালে সেই লোকসকল আমাৰ যদি আমি মায়া সংসাৰখনত চাওঁ
আমাৰ পুৰুষসকল গজেন্দ্ৰ, আমাৰ নাৰীসকলে গাহ। যিদিনাই মোক বিয়া কৰি দিয়াৰ লগে লগে সেইদিনাৰ পৰা মোক মানে গাহে ধৰিলে এৰি নিদিয়ে, হয়নে? গাহে ধৰি মই এৰিলেও গাহে নিয়ে, তাৰমানে মানুহজনীয়ে নিয়ে। হয়, তাৰ এটা প্ৰমাণ মই উদাহৰণ এটা দিছোঁ। জেঠমহীয়া দিনত, এই যোৱাবাৰ নহয় আৰু কেইবছৰমানৰ আগৰ কথা কৈছোঁ, জেঠমহীয়া বয়সস্থ মানুহ এজনে হাল মাৰি আছে অলপমান এই গাঁৱৰ ওচৰতে আৰু। লাহেকৈ আইতাকে নাতিনীয়েকক কৈছে, এই তই এয়া যা জলপান এই পানীৰ সৈতে লৈ যা, কাকাই হাল মাৰি আছে দেখিছ, দিয়া গৈ যা। তাৰপিছত সি লৈ গ'ল, লৈ গৈ আছে পোৱালিটোৱে আৰু সৰু ল'ৰা নহয়। এই জেঠমহীয়া বৰষুণ দিলে আকৌ যেতিয়াবা কাকৰবোৰ ওলাই নহয় আকৌ সোমাই যায়, তেনেকুৱা এটা কাকৰ এটা ওলাই পেলাই মানে গাঁতত সোমাই গ'ল। সি লাহেকৈ মানে ভাওখন থলে আৰু থৈ পেলাই লাহেকৈ কাকৰটো গাঁতত হাত মাৰি দিছে। ইমানলৈকে হাত মাৰি দিলা, যাৰ কাকৰটো পোৱাৰ লগে লগে কাকৰটোৱে ধৰিলেই নহয় চেপি ধৰাৰ লগে লগে মানে তেতিয়া সি কাকাই আকৌ কি হৈছে, কাকা কাকৰে চেপিলো, কাকা কাকৰে চেপিলো বুলি কৈছে। বুঢ়াটোৱে মানে ইমান সময় কৈছে, ঐ তই কাকৰ গাঁতত হাত সোমাই কিয় মৰিছিলি হা, এৰি দে বুলি। সি আকৌ কান্দি কৈছে, কাকা মই কেইদিনবা এৰি দিলোঁ, সি এৰি দিয়া নাই। কাকা মই কেতিয়াবা এৰি দিলোঁ, সি এৰি দিয়া নাই। হয়, তদুপ আমাৰো আই বোপাই বঢ়িয়া ছোৱালী বুলি পেলাই মোক শুনোৱালে, মই মনটো বৰ ভাল পালোঁ। পাই পেলাই যেতিয়া বিয়া কৰি আনি দিল, এতিয়া এনেকুৱা কাকৰে ধৰা দি ধৰিলে তাই, মই এৰিলেও তাই নেই, এতিয়া যা। হয়, এইটো আমাক কৈছে কি জানে, মায়া, হয়নে? সেইকাৰণে আমাক কৈছে, ভাৰ্যা পুত্ৰ ধন মজাই লেক মন, তাকে আছো আকাশ কৰি, ধন ৰৈব পৰি ভাৰ্যা যাইবই লগে নযায় কেহু চলি। সেই লোকসকল, এই পৃথিৱীখন এখন নাটঘৰ। আমি ইয়াৰ ভাওনাহে কৰি আছো। আজি ইয়াৰ গোসাঁনীহঁতে কিহৰ পাৱত পাইছে বোলে, মাইকী মানুহ পাৱত পাইছে সেয়া ন। আমাৰো গোসাঁইহঁতে কিহৰ পাৱত পাইছে বোলে, মতা মানুহ পাৱত পাইছে আৰু সেয়া। কোনোবাই ৰজা, কোনোবাই প্ৰজা ইত্যাদি ন। সেইকাৰণে ভূপেন হাজৰিকাই গান এটা গাইছিল নহয়, ৰাইজ আমি ভাউৰীয়া দেখেই নাটঘৰ, কোনে কি ভাও গাবা সময় বৰ্তাক, ৰাইজ আমি ভাউৰীয়া দেখেই নাটঘৰ, কোনে কি ভাও গাবা সময় বৰ্তাক। সেই ৰাইজ, আমি প্ৰত্যেকে একোটি ভাউৰীয়া, কিন্তু আমাৰ সময় তাকৰ। কেইটা দিন মানে গোসাঁনীসকল 7টা বাৰ আছে। এই 7টা বাৰৰ ভিতৰতে কোনোবা এটা বাৰে আমাক তৎক্ষণাৎ দংশন কৰিব, সাৱধান কৰিব যে খাটা। গতিকে দিন তাকৰ, কাৰ কি পাৰ্ট গাব লাগে ধুমাধুম গাওঁ। যেনেকৈ আমাৰ ইয়াতে এখন নাটক কৰিলে, যেনিবা সভাপতি ছেক্ৰেটাৰীয়ে পোচাকখিনি আনি দিলে ন। যেতিয়া ৰাতিপুৱা ভাওনা ভাগাৰ লগে লগে নাটক চোৱাটোৱে ক'লে, সূৰ্ত হৈছন প্ৰকাৰে আমুকৰ নাটকৰ সম্পূৰ্ণ ভেল, গীত ৰাগ কল্যাণ সন্মান বুলি কোৱাৰ লগে লগে এই সভাপতি ছেক্ৰেটাৰীয়ে কি ক'ব জানে, এই ল'ৰাহঁত ঘৰলৈ যাওঁ যদি পোচাকখিনি খুলি থৈ যা, মই জমা দিব লাগে। চবেই পোচাক খুলি থৈ গুচি যাব। ঘৰলৈ পিন্ধি যাব পাৰে জানো কোনোবাই পোচাক? নোৱাৰে। এই তদুপৰি আমি এয়া এটা পোচাকহে পিন্ধি আছো। এদিন এই পোচাকটো খুলি থৈ আমি গুচি যাম। এই পোচাকটো কোনোবাই হয়তো পুৰি পেলাব, কোনোবাই পুতি থব, কোনোবাই নদীত উটুৱাই দিব, যা নিয়ম কৰিব, হয়নে? এটা পোচাক পিন্ধি আছো। 2 নম্বৰত এই আগৰ ফাঁকিটোত কৈ গ'ল সাৰ আৰু অসাৰ। আপোনালোকে বিচাৰি উলিয়াওক। আজি ভাগৱতে আমাক দেখুৱাইছে সাৰ কোনটো, অসাৰ কোনটো। অসাৰ মানে ধন, ধান, পুত্ৰ, ভাজা, গাড়ী মটৰ যিমান আছে এইবোৰ অসাৰ। এইবোৰে আত্মাক গতি দিব পৰা ক্ষমতা নাই। আত্মাক গতি দিব পাৰিব আজি যিকণ আপোনাসকলে মহান ভাগৱত শুনি পুণ্য সঞ্চয় কৰিলে, এইকণ পুণ্যই আপোনালোকক জন্মে জন্মে পবিত্ৰ কৰিব। এইকণ পুণ্যৰ কাৰণে জন্মে জন্মে সাধু গুৰু বৈষ্ণৱ ভকতৰ মাজত আনন্দত এদিন শাস্ত্ৰ ভাগৱত শুনিব পাৰিব।
আজি যে শুনিব পাৰিছে এয়াও বহু জন্ম আগত ক'ৰবাত পুণ্য ফল আছিল আমি কাৰোবাৰ মুখে একেলগে এইসকল আত্মাই লগ লাগি ভাগৱতৰ কথা ক'ৰবাত শুনিছিলোঁ তাৰ পুণ্যকৰণৰ ফলতে আজি আহি আমি সকলোৱে লগ লাগি ভাগৱত শুনিব পাৰিছোঁ এতিয়া চাওকচোন বাৰু মোৰ নিচিনা অধমটো ক'ৰবাত কৰি আছোঁ কিয় মাতিব যাব লাগে হয় নহয় ঈশ্বৰে সেইকেইটা খুন্দিয়াই দিছে মোক মাতি লৈ তাৰমানে আপোনালোকৰ লগত ভাগৱত শুনাৰ পুণ্য আছে মোৰ নামাতো বুলিলেও নহ'ব মাতাই দিব ঈশ্বৰে মাতাই আনিছে হয়নে গতিকে এতিয়া সাৰ বস্তু অসাৰ বস্তু বুজি পালে ধন ধান পুত্ৰ ভাজা এইবিলাক আমি এৰি থৈ যাম 7 তালা বিল্ডিং এটা আপোনালোকৰ গাঁৱতে কোনোবা এজনৰ আছে পাৰিব ইটা এটা লৈ যাবা নহয় মটৰ গাড়ী 20খনমান আছে কোনোবা এঘৰ আপোনালোকৰ গাঁৱতে পাৰিব হেণ্ডেলডাল লৈ যাবা হয়নে আৰু মোৰ মানুহগৰাকী মই পাৰিম লগত লৈ যাবা নোৱাৰো সেইকাৰণে ৰামেশ্বৰ পাঠকে লোকগীত এটা গাইছিল সুখেৰ বন্ধু দমা দমি দুখেৰ বন্ধু না সুখেৰ বন্ধু দমা যেতিয়া ধন সম্পত্তি হ'ব বন্ধু আকাল ধন ধান পুত্ৰ ভাজা গাড়ী মটৰ এইবিলাক সুখেৰ বন্ধু সুখে কালত বন্ধু তুমি জৈতে তৈতে পাবা দুখে কালত বন্ধু তুমি বিচাৰি নপাইবা সুখে বন্ধু দমা দমি দুখে বন্ধু না হয় সুখে বন্ধু লগত ধন আছে দণ্ডুৱা চাৰিআলিত গ'লে বোলে লালমোহন খাবা মন গৈছে বুলিলে লালমোহন খাবা পাৰিব দুখে সুখে বন্ধু নহয় কোনোবাই এজনী ছোৱালীয়ে এটা ল'ৰাক ভাল নাপায় ল'ৰাটোৱে যদি ঢেৰ ধন টকা পইচা যায় ছোৱালীজনীক দে ধুনীয়া ধুনীয়া যদি চুই যায় কিছুমান নাইটি কিছুমান কিনি দে এই বেয়া পোৱা ছোৱালীজনীও সেই ল'ৰাটো ভাল পোৱা হ'লে হয় এয়া সুখে বন্ধু কিন্তু যিদিনা মই এয়া যাম সেইদিনা মোৰ বৰ মৰমৰ মানুহজনীয়ে ক'বনে এই ঘিত মাৰ আন্ধাৰত আপুনি চলি যোৱাতকৈ ময়ো যাওঁ দিয়ক লগত বুলি ক'ব নকয় লাহেকৈ ক'বহে যাওক গৈ যাওক তাতে আজিকালি নৰেন্দ্ৰ মোদীয়েও এটা খেলা উলিয়াল নহয় বিধৱা মানুহ বোলে 10,000কে টকা দি ভালেহে পাব লাগে হতি যা হয়নে 10,000কে পাম টকা আকৌ হয় কিবা অৰুণোদয় আঁচনি এটাতো উলিয়াইছে 10নে 8নে 1500 কিবা এটা পোৱা বিধৱা আঁচনি এটা উলিয়াইছে হয় আমাৰ নৰেন্দ্ৰ মোদী মহোদয় উলিয়াই আছে আঁচনি কিছুমান আৰু দিনৰ পাছত এই যে গাভৰু ছোৱালীবিলাকক দিয়া আঁচনিবিলাক কিন্তু এতিয়া বৰপেটাৰ পৰা সিপিনে মঙলদৈত পাইছোঁ কেইগৰাকীমান সিদিনা যোৰহাট তিতাবৰত পৰা আহিলোঁ কেইগৰাকীমান সিহঁতে ইয়া বয়স হৈ থকা গাভৰুসকলক কিবা এটা যে টকা দিছে কৈছে আৰু গোসাঁই এতিয়া আপোনালোককে নমস্কাৰ সেৱা কৰিছোঁ মই লৈ গোসাঁনী চাওঁ আপোনাৰ বয়স হৈছে বিয়া সোমাওক মই কৈছোঁ মই আকৌ স্পষ্ট ভাষী দিয়ক আপোনালোকেও বেয়া নাপাব মই যাক যি কম কমেই আৰু খোলা খুলিয়া হয় ভয় নকৰোঁ কৈছে আৰু নোসোমাওঁ দিয়ক এতিয়া চৰকাৰৰ পৰাও এইটো পোৱা হ'লো নহয় আৰু এতিয়া ভয় নাই আৰু চলি থাকিব পাৰিম আৰু যদি চৰকাৰৰ পৰা নোপোৱা হয় তেতিয়া বিয়া সোমালে হয় আৰু নহয় এতিয়া চৰকাৰৰ পৰা সেইকেইটা পইচা পাই বিয়া নোসোমোৱা হৈছে আমাৰ মহোদয় নৰেন্দ্ৰ মোদীয়ে উলিয়াইছে এটা হয় এটা গতিকে এতিয়া মন কৰিব তাৰ এটা প্ৰমাণ অকণমান আগুৱাই গ'লো বেয়া নাপাব আজি ভালেমান দিনৰ আগৰ কথা কৈছোঁ এবাৰ ভাগৱতৰ পৰা আহি মোৰ পদূলিতে গাড়ীয়ে নমাইছেগৈ মোক আৰু মোৰ পদূলিটো অকল তিনিআলি আমাক কোনোৱে কোনে যাই পাইছে জানেই মৰিগাঁও তেনেকুৱাতে থৈ অহাৰ লগে লগে মই দেখিছোঁ আপোনালোকৰ নিচিনা বহুত ধুনীয়া ধুনীয়া আইসকল গোসাঁনীসকল মানে উৰি পিন্ধি আহিছে আৰু মোক বহুতেও মাতিছে সন্মান কৰে ময়ো কৈছোঁ অ' গোসাঁনীহঁত বহুত দেখিলোঁ আৰু ক'ৰ পৰা কেনেকৈ কৈছে এই আমি এটা কথা নহয় এই যে আমাৰ চৰকাৰে যে বিজেপি চৰকাৰে দিয়া এয়া কাৰণে আমি আৰু অফিচত দৰখাস্ত কৰিব গৈছিলোঁ দিয়ক গোসাঁই হেন তেন মই বোলো এতিয়া গোসাঁনীহঁতৰ কাম হ'লনে বুলি তেতিয়া এগৰাকীয়ে কৈছে এয়া এইসকলৰ কাম হ'ল এয়া আমাৰ এইসকলৰ কাম হোৱা নাই আমাৰ আকৌ সেইকেইডাল আছে নহয় কাম নহ'ল আমাৰ বুলি কৈছে
কোনকেইডাল তাৰমানে যিসকল বিধৱা মানুহ সেইসকলক কাম হ'ল দৰ্খাস্ত ফকাস্ত দিয়া হ'ল যিসকলৰ গিৰিয়েকহঁত আছে বা স্বামী আছে কৈছে এয়া 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 আমাৰ কাম নহ'ল আমাৰ আকৌ সেইকেইডাল আছে নহয় কাম নহ'ল এতিয়া সেইকেইডাল হ'ল সেইকেইডাল হ'ল ছোৱালী কালতে তাক নাপাই পেলাই পাগল হৈ পঢ়িছিলি এতিয়া সেইকেইডাল হ'লগৈ হয়নে এয়াই হ'ল কথা গতিকে এইখন হ'ল মায়াৰ বজাৰ আমি মায়াৰ বজাৰত আমি কি ধন কিনিব লাগিব এই লোকসকল যিটো ধন ল'লে ইহকালে পৰকালে আমি য'তে যাম ত'তে শান্তি পাম সেই ধনটোৰ নামে হ'ল পুণ্য সেই পুণ্য যদি আপোনালোকে সঞ্চয় কৰিব পাৰে সকলোৱে মুক্তি পাব বা মানৱ জন্ম সাৰ্থক হ'ব বুলি ভাগৱতে আমাক সিদ্ধান্ত দি আছে গোবিন্দ কৃষ্ণ